आइन बेरेखा दंफां हाखावग्रा मिलनि हेंथायै हाग्रा बिफाननि गोख्रों एक्सन। तामुलपुरनि खावरा बाहायाव आइन बेरेखा दंफां हाखावग्रा मिलनि हेंथायै हाग्रा बिफान आरो पुलिसनि नायबिजिरनाय। बे नायबिजिरनायाव गंनै आइन बेरेखा दंफां हाखावग्रा मिल हमनो हायो। $10 लाखनिबो बांसिन बेसेननि गुबुन रायजोनिफ्राय फैनाय बेसेन गोसा दंफांखौबो हमनो हादों हाग्रा बिफाना। हाग्रा बिफान आरो पुलिस हानजानि नायबिजिरनायखौ मिन्थिनानै खारखोमा लांनो हायो आइन बेरेखा दंफां मिलनि बिगोमा आरो खामानि मावग्राफ्रा। हाग्रा बिफाना हमनो मोननाय बे गंनै दंफां हाखावग्रा मिलनि बिगोमानि सायाव गोख्रोङै राहा लागोन होननानै फोरमायदों। হয় আমি আজি আমাৰ যি মানে সোৰ্সৰ পৰা আমি কালেক্ট কৰিলোঁ। ইয়াৰ পিছত আমি এই কাৱৰবাহা এলেকাত মানে বহুত অবৈধ মিল চলি থকা বুলি আমি গম পালোঁ। ইয়াৰ পিছত আমি প্লেন কৰি কিনে আজি আমি এই পুৱাই নিচেই পুৱাই আমি মানে 6:30-7 বজাতে আমি মানে ৰেড কৰি কিনে আমি এই অঞ্চলত দুটাকৈ আমি বেঞ্চ মিল আমি মানে ৰেড কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত আছিলে আমাৰ কাৱৰবাহাৰ আউটপোষ্টৰ ইনচাৰ্জ আৰু তেখেতসকলৰ ষ্টাফো আছিলে। আমি একেলগে এই কামটো কৰিবলৈ সক্ষম হৈছোঁ। কি পালে ইয়াতে আমি পালোঁ বিশেষকৈ মিলটো পালোঁ আৰু ইয়াতে লকছ আছে আৰু কিছুমান চন টিমাৰো আছে, এইখিনি পালোঁ। মানে আগৰ পৰাই আমি খবৰটো লাভ কৰি আছিলোঁ বাহিৰৰ পৰাও মাল আনি কিনে তেখেতসকলে মানে ইলিগেল কাম কৰি আছে বুলি, আৰু অঞ্চলৰখিনি মানুহৰো বহুত কমপ্লেইন আছিলে। যাওক আমি আজি এইটো কৰিবলৈ সক্ষম হৈছোঁ। কিমান পৰিমাণৰ মেইনলি আমি মেচিন দুটা প্লাছ আৰু কিছুমান চন টিম্বাৰ আছে, বাহিৰৰ পৰা অহা চন টিম্বাৰ আছে বহুত, আৰু লকছখিনিও আছে। টোটেল মিলি 7-8 লাখ হৈ যাব পাৰে মোটামুটি। কি একশ্যন ল'ব আপোনালোকে? আমিতো অলৰেডি মেচিনটো আমি চিজ কৰিলোৱে, আৰু আগলৈও যিখিনি আৰু কেইটামান যিখিনি আমি গম পাই আছোঁ এইখিনি মই ষ্ট্ৰংলি মানে তেখেতসকলক কৈছোঁ আপোনালোকে অতি সোনকালে মানে বেঞ্চ মিলটো মানে আপোনালোকে বন্ধ কৰক, নতুবা আমি মানে কঠোৰ ওপৰত কঠোৰ আমি মানে পদক্ষেপ ল'বলৈ সক্ষম হ'ম।